खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि पर्बतजरानि देबिटलायाव जानाय बिसायख'थि फोसावदिं मेलाव बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिया हेलिकप्टारजों फैनानै फोसावदिं मेलाव बाहागो लादों। नंगौ बे समाव गुबुन दोलोनि बायदिनो बिपिएफ राजखान्थि हान्जानि बिसायख'थि फोसावदिं मेल खुंनायाबो थाद'नाय गैयै गोख्रोङै सोलिबाय थानायखौ नुनो मोन्दों। बेबादिनो बारं पर्बतजरा विधानसभानि सिङाव थानाय देबिटला गोजौ फरायसालिनि गेलेग्रा फोथाराव पर्बतजरानि बिपिएफ जिल्ला कमिटिनि बानजायनायाव मोनसे गिदिर बिसायख'थि फोसावदिं मेल लादों आरो बे बिसायख'थि फोसावदिं मेलाव बिपिएफ दोलोनि आफादगिरि एबा दानि बिटिसिनि गाहाय हाग्रामा महिलारिया हेलिकप्टारजों बारं पर्बतजरा विधानसभा बियाबनि थाखाय बिपिएफ दोलोनि बिसायख'थि फोसावदिं हाबाफारियाव बाहागो लायो। बिथांनि दैदेननायाव बिपिएफ दोलोनि दैदेनगिरि आरो मावथिफोरा बिसायख'थि फोसावदिं मेलाव बाहागो लानाय नुनो मोन्दों। দেখা গৈছে যে আজি এজন নিৰ্দলীয় প্ৰাৰ্থী আপোনাক সমৰ্থন দি ইয়াতে জনসভাত আজি তেখেতে বিপিএফক জইন কৰিছে, কি ক'ব আচলতে কিয় তেখেতে এনেকুৱা? এখেত আজি আমাৰ যিজন নিৰ্দলীয় প্ৰাৰ্থী দিলীপ বৰ্মন আমাৰ টৰ্চলাইটৰ ছবিত এখেতে থিয় দিছিলে। এখেত মোৰ খুবেই ঘনিষ্ঠ মানুহ আৰু মোৰ বন্ধু প্লাছ মোৰ ডাঙৰ দাদা। এই ডাঙৰ দাদাই মোৰ লগত আলোচনা কৰি নিজৰ জাতিৰ স্বাৰ্থত এখেতক এটা ভোট দিয়া মানে আল্টিমেটলি সেইটো ইউডিএফ আৰু কংগ্ৰেছত দিয়া। এখেতৰ লগত দীঘলীয়া আলোচনা হোৱাৰ পিছত এখেতে নিজেই উইলিংলি আমাৰ লগত আহিছে, আজি আনুষ্ঠানিকভাৱে আমাৰ দলত আহিছে। তো এখেতক মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ আৰু এজ এ কেণ্ডিডেট হিচাপে এখেতক মই ধন্যবাদ জনাইছোঁ আৰু চিৰজিন্দগী এখেতক মই মনত ৰাখিম। আজি আমি মোৰ দাদাৰ মাৰ্গদৰ্শনত আজি একেলগত আমি কাম কৰিম, দাদাক লগত লৈ কাম কৰিম, আগন্তুক ভৱিষ্যতে দাদাৰ লগত থাকে। খুব ভাল লাগিছে দাদা আজি মোৰ ওচৰত আহিছে, একেলগত কাম কৰিম। আজি দেখা গৈছে যে প্ৰথমখন হাগ্ৰামা মহিলাৰ জনসভা ইয়াতে লোকালোকৰণ হৈছে, ইয়াৰ পৰা কি ইংগিত গ্ৰহণ কৰিছে? চাওক, আজি হাগ্ৰামা মহিলাৰী ছাৰৰ প্ৰথমখন জনসভা নহয়, আজি অলৰেডি পৰ্বতজৰাৰ এটা জনসভা আমাৰ ফকীৰ আগ্ৰামত হৈছে, আজি দ্বিতীয়খন। তো ইয়াত দেখা গৈছে লোকাৰণ্য হৈছে আৰু এই জনসভাটো অকল পৰ্বতজৰা MCLA সমষ্টিৰ ভিতৰতে সীমাবদ্ধ আছিল। তথাপি দেখা পাইছোঁ প্ৰায় 15 বা 18,000 মানুহ ইয়াত গেডাৰিং হৈছে। ইয়াৰ পৰা এইটো নিশ্চিত আমাৰ যিকেইটা সমষ্টি আছে MCLA সমষ্টি আছে সবতকৈ হাইয়েষ্ট ভোট আমি পৰ্বতজৰা সমষ্টিৰ পৰা পাবলৈ সক্ষম হ'ম, এইটো 100% নিশ্চিত। কংগ্ৰেছ আৰু AIUDFৰ যি প্ৰাৰ্থী আছে বিপিএফৰ মানে ভোট বেংকত সৃষ্টি কৰিব পাৰিব নেকি? নোৱাৰে। এইটো কংগ্ৰেছ আৰু AIUDFৰ যিজন প্ৰাৰ্থী আছে এখেত কংগ্ৰেছ আৰু AIUDFৰ ভেটি যথেষ্ট দুৰ্বল। এখেতসকলে আমাৰ কাৰণে একো প্ৰত্যাহ্বান নহয়, একো ক্ষতি কৰিব নোৱাৰে। থেংক ইউ।